এভৰিৱান কি কৰিছে আপোনালোকে সকলোৰে ভালনে আৰু আজিৰ ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে তেতিয়ালে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো লোকেল চিকেন আসামি ষ্টাইল ৰেচিপিটো মানে আসামি ষ্টাইলত লোকেল চিকেনটো কেনেকুৱা টেষ্টি হয় আপোনালোকেতো জানেহে আৰু হেতু মইনো কেনেকৈ বনাও হেতু আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো তেতিয়ালে বলক ভিডিঅ'টো মই কেনেকৈ বনাইছো হেতু চাই ল'ব খিনি চিকেন লৈছো আৰু চিকেনখিনি লোকেল চিকেন হয় আৰু এইফালে মই কেৰাহী এখন পাতি দিছো আৰু তাত মই মিঠাতেল দি লৈছো আৰু মিঠাতেলখিনি গৰম হোৱাত গোটা জিৰা দি লৈছিলো আধা চামুচ তাৰ পাছত শুকান জলকীয়া আৰু পিয়াজ দি ধুনীয়াকৈ ভাজি লম আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব আৰু পিয়াজখিনি এতিয়া ৰঙচুৱা হৈছে আৰু মই ইয়াতে নিমখ দি লৈছো আৰু 2 চামুচ আদা নহৰুৰ পেষ্ট দি লৈছো তাৰ পাছত ইয়াতে মই এতিয়া মছলাখিনি দি লম মই ইয়াতে লৈছিলো গৰম মছলা জিৰা গুৰি ধনিয়া গুৰি আৰু ৰেড চিলি পাউডাৰ আৰু এইখিনিটো ধুনীয়াকৈ লৰাই দিব তাৰ পাছত মই হালধি গুৰিখিনি দি লৈছো আৰু ইয়াৰে লোকেল চিকেনৰ যেটো মেইন ইনগ্ৰেডিয়েন্ট মই যেনেকৈ বনাও হেতু হৈছে জালুকৰ গুৰি আৰু জালুকৰ গুৰি অলপ মই সৰহকৈ দিছিলো 2 চামুচ দি লৈছো আৰু ধুনীয়াকৈ লৰাই মিক্স কৰি দিছো আৰু দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু লোকেল চিকেনৰ কালাৰটো ব্ৰাউন টাইপৰ হ'ব লাগে তেতিয়া খাবলৈ বেছি টেষ্ট লাগে মানে ৰেড টাইপৰ নহয় ব্ৰাউন টাইপৰ হলে বেছি টেষ্ট হয় আৰু এইখিনি এতিয়া ভজা হৈ গৈছে এতিয়া মই ইয়াতে চিকেনখিনি এড কৰি দিছো আৰু ধুনীয়াকৈ লৰাই দিছো আৰু মই চিকেনখিনি দিয়াৰ পাছত অকণমান পানী দি ধুনীয়াকৈ লৰাই দিছো আৰু এনেকৈ মই অকণমান পানী দি ধুনীয়াকৈ ভাজি থাকিম আৰু আপোনালোকেও এনেকৈ বনাইনে জনাবচোন দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ আহিছে আৰু এনেকৈ মই অকণমান টাইম আৰু ভাজি লম আৰু এতিয়া এইখিনি হৈ গৈছে আৰু এইফালে মই এখন কুকাৰ পাতি দিছো আৰু কুকাৰটোত মই 1 চামুচ ঘি দি লৈছো আৰু তাত মই 2টা তেজপাত ইলাইচি 2টা লং 2টা আৰু ডালচেনি এটুকুৰা দি মাংসখিনি দি লৈছো আৰু ইয়াতে মই 4টা সিটি লগাই দিছো আৰু সিটিখিনি হোৱাৰ পাছত সিটিটো খুলি দিছো আৰু তাত মই এটা বইল আহিব দিছো আৰু কচুৰি মেথি দি ধুনীয়াকৈ নমাই দিছো আৰু দেখিছেনে কালাৰটো কিমান ধুনীয়া আহিছে এটো মানে কেমেৰাটোত ৰেড লাগিলেও কিন্তু এটো ব্ৰাউন টাইপৰ হৈছে অলপ কলা ধৰণৰ হৈছে ভাত পানী খাই উঠিলো আৰু আপোনালোকক চিকেনৰ ৰেচিপি এটা দিলো আৰু চিকেনখিনি খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছিল খুব টেষ্টি হৈছিল আৰু আপোনালোকে এনেকৈ বনাই খাইনে জনাব মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে হেতু জনাব আৰু আজি বেছি ভিডিঅ'টো দীঘলীয়া নকৰো যদি ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল বটনটো দবাই থৈ দিব তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশনটো আপোনালোকে পাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো কোনোবা নতুন ভিউয়াৰ্স চাই আছে তেওঁলোকক কৈছো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগতীয়াকৈ কৰি থৈছে তেওঁলোকক বহুত ধন্যবাদ আৰু আজি বেছি দীঘলীয়া নকৰো